বিশ্বৰ দৰবাৰত অসমৰ কৃষ্টি সংস্কৃতিৰ এক সুকীয়া চিনাকি আছে। এই কৃষ্টি সংস্কৃতিক আগবঢ়াই নিয়াত ইয়াৰ লগত জড়িত বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ বিষয়ে আমি জনাটো দৰকাৰ। সেইবাবে এই ভিডিঅ'ৰ যোগেদি অসমৰ কিছুমান লোকবাদ্যক আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব। লগতে ভুল ভ্ৰান্তিৰ বাবে অসমৰ সাংস্কৃতিক জীৱনত ঢোলৰ গুৰুত্ব অপৰিসীম। বিশেষকৈ বিহু নৃত্যৰ এক মূল অংগ হৈছে এই ঢোল। ঢোলৰ বাওঁ হাতেৰে বজোৱা পালক তালি আৰু সোঁ হাতেৰে বজোৱা পালক কোবনি বোলে। কোবনি বাঁহৰ বাওঁটোক গুঠনি বুলি কয়। ঢোলটো কান্ধত ল'বৰ বাবে ওলোৱা ৰছীডালক কাণজুৰি বা ঢোলজুৰি বুলি কয়। বিহু ঢোলৰ মাৰিজালৰ নাম হ'ল মাহিতা। আম, কঁঠাল, জামু, গমাৰি আদি গছেৰে ইয়াৰ গা অংশক তৈয়াৰ কৰা হয়, যাক ডিমা বুলি কোৱা হয়। বিহু সংস্কৃতিৰ মহৰ শিঙৰ পেঁপাটো লাই সূতা স্বৰূপ। মহৰ শিঙৰ পেঁপা এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। ইয়াৰ মূল অংশ, যাক অনুনাদ বুলি কয়, মহৰ শিঙেৰে তৈয়াৰী। ইয়াৰ বজোৱা অংশক চুপহী বুলি কয়। পেঁপাক বাঁহেৰে, বিশেষকৈ বিজুলী বাঁহেৰে তৈয়াৰ কৰা হয়। অসমৰ সাংস্কৃতিক ক্ষেত্ৰৰ নেগেৰা এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ। বিভিন্ন গীত বা নাম যেনে প্ৰসঙ্গীয় নাম, থিয় নাম, দিহানাম আদিত এই নেগেৰা বজোৱা হয়। নেগেৰাৰ ডিমাটো কাঠেৰে তৈয়াৰ হয়। মুখৰ ফালে জন্তুৰ ছাল ব্যৱহাৰ হয়। বাঁহৰ দুডাল মাৰিৰে নেগেৰা বজোৱা হয়। অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা সুৰাশ্ৰয়ী বাদ্যযন্ত্ৰ। অসমৰ বিহুগীত আৰু বিহু নৃত্যত গগনাৰ ব্যৱহাৰ হয়। গগনাক ওঠেৰে চেপি ধৰি আঙুলিৰে কঁপাই বজোৱা হয়। গগনাৰ মাত বৰ মিঠা আৰু মিহি। আকাৰ আৰু সুৰ অনুযায়ী ইয়াক ৰামধন গগনা, লিহিৰী গগনা, শালিকী গগনা আদি নামেৰে জনাজাত। ইয়াক টান কাঠৰ ডিমাৰ পাছফালৰ অংশটো খোলাকৈ ৰাখি আগফালৰ অংশটোত গুইৰ ছাল বা আন কোনো জন্তুৰ ছাল লগাই তাক বুৱতীৰে টানকৈ বান্ধি খঞ্জুৰি তৈয়াৰ কৰা হয়। সাধাৰণতে দিহানাম, পালনাম, থিয় নাম পৰিৱেশনৰ সময়ত খঞ্জুৰিক ব্যৱহাৰ কৰা হয়। বাওঁহাতে ধৰি লৈ ইয়াক সোঁহাতৰ আঙুলিৰে বজায়। সুতুলি। সুতুলি হৈছে মাটিৰে বনোৱা এবিধ সুশীৰ বাদ্য। এই বাদ্যবিধ জীৱ-জন্তু বা পক্ষীৰ মাতৰ অনুকৰণত বাঁহীৰ নিচিনাকৈ বজোৱা হয়। বাঁহী। অসমীয়া সাংস্কৃতিক ক্ষেত্ৰত বাঁহী এক অপৰিহাৰ্য বাদ্য। বৈষ্ণৱ সাহিত্যত সঘনাই বাঁহীৰ উল্লেখ পোৱা যায়। বাঁহীক মুৰুলী, বংশী, বেণু, বাঁশী আদি বহু নামেৰেও জনাজাত। অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়েই তেওঁলোকৰ লোকসংগীতত বাঁহীক ব্যৱহাৰ কৰে।
তাল বিভিন্ন ধৰণৰ থাকে, যেনে খুটিতাল, পাতিতাল, মঞ্জিয়া তাল, ৰামতাল আদি। ইয়াৰ মাজত ভোৰতালৰ আকাৰেই সকলোতকৈ ডাঙৰ আকৃতিৰ। এই তালক সেয়ে বৰতাল বা ব্ৰহ্মতাল বুলিও কয়। ভোঁটতাল ভোৰতালৰ আন এক নাম। কাঁহ ধাতুৰে তৈয়াৰ কৰা বাদ্যবোৰৰ ভিতৰত ভোৰতাল অন্যতম। ইয়াক দুখন সমান বৃত্তাকাৰ কাঁহেৰে বনোৱা হয়, য'ত মাজ অংশ অৱতল কৰি সৰু ৰছী এডাল লগাবৰ সুবিধা থাকে। কৰতাল। ইয়াক টোকাৰী গীত আৰু লোকগীতৰ লগত ব্যৱহাৰ কৰা হয়। ই এক বাঁহেৰে নিৰ্মিত বাদ্য। এই বাদ্যটি আম বা তেনেজাতীয় কাঠেৰে তৈয়াৰী। অৰ্ধবৃত্তাকাৰ ৰূপ দিয়া মূৰৰ অংশটোত সাধাৰণতে গুইৰ ছাল ব্যৱহাৰ হয়। অসমত প্ৰচলিত তালজাতীয় বাদ্যযন্ত্ৰসমূহৰ ভিতৰত টোকাৰী অতি জনপ্ৰিয় বাদ্যযন্ত্ৰ। ইয়াক টোকাৰী গীত, দেহ বিচাৰ গীত, বুঢ়ী গীত, ফুল কোঁৱৰ আৰু মণি কোঁৱৰৰ গীত, মণিৰাম দেৱানৰ গীত, ধৰ্মমূলক গীত, জিকিৰ আৰু জাৰী আদিৰ লগত ব্যৱহাৰ কৰা হয়। খোল। অসমীয়া জনজীৱনৰ বিভিন্ন অনুষ্ঠান যেনে প্ৰসংগ কীৰ্তন, বৰগীত, দেহ বিচাৰ গীত, থিয় নাম, বুঢ়ী গীত আদিত সকলোতে খোলৰ ব্যৱহাৰ কৰা হয়। কাঠৰ খোল তৈয়াৰ কৰিবলৈ সাধাৰণতে পুৰঠ কঁঠাল গছৰ গাওঁ অংশ ব্যৱহাৰ কৰা হয়। খোলৰ সোঁফালৰ অংশক দাইনা আৰু বাওঁফালৰ অংশক বেৱা বুলি কয়। খোলৰ আন অংশবোৰক বেলেগ বেলেগ নামেৰে জনা যায়, যেনে বেৱা, মলুৱা, কাটনি, চাল, পুলি, বৰতী, ডিমা, টিকনি, ৰূপহী আদি। চাৰেংদাৰ। ই এক বৰ্তমান লুপ্তপ্ৰায় লোকবাদ্য। বিহুগীত আৰু বিহু নৃত্য পৰিৱেশনৰ সময়ত ব্যৱহাৰ কৰা হয়। ইয়াক বাঁহ আৰু বেতেৰে নিৰ্মাণ কৰা হয়। জেংটং। এই বাদ্যক বাগৰুম্বা, কামৰূপী লোকগীত, সত্ৰীয়া নৃত্য আদিৰ লগত সংগত কৰা এবিধ তন্ত্ৰীযুক্ত লোকবাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। শংখ। মঠ মন্দিৰ, দৌল দেৱালয়, সত্ৰ, নামঘৰ আদিত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত মাংগলিক বাদ্য হিচাপে শংখ বজোৱা হয়। সাধাৰণতে সাগৰৰ পৰা শামুকজাতীয় প্ৰাণীৰ খোলা সংগ্ৰহ কৰি তাৰ এটা মূৰ কাটি এবিধ বাদ্য তৈয়াৰ কৰা হয়। টংটং। বিহুগীত আৰু নৃত্য পৰিৱেশনৰ সময়ত ই ব্যৱহাৰ হয়, কিন্তু বৰ্তমানে ই এক লুপ্তপ্ৰায় লোকবাদ্য আৰু ই বাঁহেৰে নিৰ্মিত। টকা। বিহুগীতৰ সৈতে ব্যৱহাৰ কৰা ই এবিধ বাঁহেৰে নিৰ্মিত জনপ্ৰিয় বাদ্য। দবা। অসমৰ নামঘৰ সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ অংগ হৈছে দবা। সত্ৰীয়া নৃত্য, প্ৰাৰ্থনা, আৰতি আৰু নাম পৰিৱেশন আদিৰ সময়ত সংগত কৰা এবিধ ঘাট বাদ্য। ইয়াক কাঠ বা ধাতু, জন্তুৰ ছাল, বাঁহ আদি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়।